जिथिथाम बोसोरसालिया खौसेथि जथुमाखौ गाजा गोमजायै खुंफुंदों आसामनि पूर्वांचल तामां बुद्ध संघआ। दिनै चिरां जिल्लानि सिङाव थानाय मालिबिथा केवांलिं गम्बायाव सानथामनि हाबाफारिजों खुंफुंनाय जायो जिथिथाम बोसोरसालिया खौसेथि जथुमा। दिनै जोबथा साननि गेवलां मेलावनो गुबुन गुबुन जायगानिफ्राय तामां धोरोमनि सुबुंफोरा बाहागो लायो। मेलाव एमएलए जयन्त बसुमतारिया गाहाय आलासि महरै बाहागो लानायजों लोगोसेनो एमसिएलए माधव सेत्री, गरखा डेभेलपमेन्ट काउन्सिलनि मासिगिरि प्रेम तामां बिथांमोना बाहागो लायो। बे मेलाव बाहागो लानानै एमएलए जयन्त बसुमतारी आरो एमसिएलए माधव सेत्रीया माखासे बाथ्राफोरखौ फोरमायदों। नैबे मालिबिथा ओनसोलाव जोंहा गुरुंफ्रा बिथांमोना तामां मोनसे हारिसा दङ। बे हारिसाया दिनैहाय बौद्ध धोरोमनि बोसोरथामारि मोनसे हाबाफारि बिथांमोनहा लादों, कनफारेन्स मोनसे लादों। दा बेयाव फैनानै आं जोबोद मोजां मोनदों जे नैबे ओनसोलनि जेंना जेंगोनाखौ मिथिनो मोनदों। बे ओनसोलनि बिथांमोननि तामांफोरनि बिथांमोननि राङारि बेबस्था, सरकारि माखासे सुजुग सुबिदाफ्रा माबायदि जादों जायाखै बे खोथाखौ मिथिनो मोनना आं जोबोद मोजां मोनदों। आरोबाव जिथु बुद्ध धोरोमनि खोथा, सान्थिनि खोथा बुंदों, दिनै जों सान्थिनि बाथ्रा बुङो। बे जिखुनु मोनसे इजिम, बे इजिमफ्रा मिलायनायखाय आं जोबोद गोजोननाय मोनदों। আজি আমার বিটিআর চিরাং জিলার একেবারে উত্তর পারত যে আমার নিসিমা সমষ্টি, ইয়ার একেবারে ভূটান বর্ডারত বাগমারা যে মালিবিতা বুলি কয়, তাত আমার অল আসাম বৌদ্ধ সংঘর এটা কেন্দ্রীয় অধিবেশনটো সম্পন্ন হৈ আছে। আজি 3 দিন, আজি অন্তিম দিন 17, 18, 19 তাৰিখে তেখেতসকলে ইয়াত প্ৰগ্ৰামটো আয়োজন কৰিছে। ইয়াত বিটিআৰটো শান্তি হৈছে, বিটিআৰ উন্নতি হৈছে, বিটিআৰত গোৰ্খাসকলক সুৰক্ষিত আছে। তো বিটিআৰত এটা ভাল মেছেজ দিবৰ কাৰণে তেখেতে আসাম লেভেলৰ এটা প্ৰগ্ৰামটো ইয়াত আয়োজন কৰিছে। তাৰ বাবে মই এই বৌদ্ধ মহাসংঘৰ সম্পূৰ্ণ সদস্যক বা নেতৃত্বসকলক মই ধন্যবাদ দিছোঁ। আৰু তেখেতসকলে যোৱা 3 দিন ধৰি নিশ্চয় ইয়াত ভাল পৰিৱেশ এটা পাইছে। আৰু অলপ কষ্ট যদি হৈছে, এই কষ্টটো আপোনালোকে বিশেষভাৱে ক্ষমা বিচাৰিছোঁ তেখেতসকলক। আৰু ভৱিষ্যতত এনেকৈ আমাৰ এৰিয়াত সকলো জাতি জনগোষ্ঠীয়ে আহি আমাৰ বিটিআৰটো এটা শান্তিময় বিটিআৰ হৈছে বুলি এটা এক্সাম্পল হিচাপে আগবঢ়াই দিবলৈ মই আহ্বান জনাওঁ। নাই, এইটোতো দেখি আছে গোৰ্খা জাতিৰ কাৰণে মাধৱ চেত্ৰী কাম কৰা নাই, কোনোবা জাতীয় চনা, কোনোবা এজন মানুহে মিডিয়াত আহি বকিলে নহ'ব। মাধৱ চেত্ৰীয়ে গোৰ্খাত আহি এই 2 বছৰত, মাধৱ চেত্ৰীয়ে 17 বছৰ গোৰ্খাত চৰকাৰ থাকি কাম কৰা নাই। মাধৱ চেত্ৰী মাত্ৰ 2 বছৰ হৈছে। এই 17 বছৰে গোৰ্খাসকলৰ যিবিলাক BPFত কাম কৰা যিবিলাক নেতাসকল আছিল, এই নেতাসকলে এইটো কথা কৈ আছে। কিন্তু মাধৱ চেত্ৰীয়ে 2 বছৰত গোৰ্খাসকলৰ কি কাম কৰিছে আৰু 17 বছৰত BPFৰ লগত থাকি কাম কৰা গোৰ্খাসকলে কি কাম কৰিছে, যদি মোৰ এটা টেবুলত আহি যদি ডিবেট কৰে, মই সাজু আছোঁ। মই 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা তেখেতসকলৰ ডিবেট কৰিবলৈ সাজু আছোঁ। মাধৱ চেত্ৰীয়ে 2 বছৰতে BTC একৰ্ডত মাধৱ চেত্ৰী সৰু এটা নেতা আছিল, সৰু এটা সামাজিক কৰ্মী আছিল। কিন্তু BTR একৰ্ড যি হৈছে, এই BTR একৰ্ডত মাধৱ চেত্ৰীয়ে BTRৰ ভিতৰত চিৰাং জিলাত গোৰ্খাসকলৰ যি এটা পৰিচয়, যে BTRত এটা গোৰ্খা আছে, এইটো অস্তিত্ব বনাবৰ কাৰণে আজি চিৰাং জিলাত আজি 10 কোটিৰ এটা ভৱন, গোৰ্খা ভৱন প্লাছ কালচাৰ ৰিচাৰ্চ চেণ্টাৰ বনাবলৈ সক্ষম হৈছে। BTRত থকা গোৰ্খাসকলক যি নমেনক্লেচাৰ, নেপালী নামটো লৈ যি এটা অসুবিধা হৈছিল, এই নেপালী নামটো গুচাই গোৰ্খা নামটো ৰাখিবৰ কাৰণে BTR চৰকাৰক কনভিন্স কৰি, অসম চৰকাৰক কনভিন্স কৰি এইটো এমেণ্ডমেণ্ট কৰিবলৈ মাধৱ চেত্ৰী সক্ষম হৈছে। আৰু তেনেকৈ বহুত কথাবিলাক আছে যিটো মাধৱ চেত্ৰীয়ে কৰি আছে। আজিৰ দিনত 50 লাখ টকা যি মই এটা MCLAD এটা এলোকেশ্যনটো পাওঁ, এই MCLAD এলোকেশ্যনটো মাধৱ চেত্ৰীয়ে BTRত থকা 5 পৰা হুনকোচলৈকে থকা গোৰ্খা গাঁওবিলাকত বিয়পাই আছে। নিশ্চয় আৰু 3 বছৰত বহুত গোৰ্খা গাঁৱে ইয়াৰ পৰা, এই উন্নয়নৰ পৰা বা এই ডেভেলপমেণ্ট ফাণ্ডৰ পৰা এটা সৰু হ'লে এটা ঘৰ নিৰ্মাণ কৰিবলৈ বা সৰু হ'লে এটা কিবা এটা অনুষ্ঠান বনাবলৈ তেখেতসকলে সুবিধা পাব। এনেকৈ বহুত বিষয়টো লৈ মাধৱ চেত্ৰী কাম কৰিছে। মাধৱ চেত্ৰী বৰ্তমান গোৰ্খাসকলৰ লগতে BTRত থকা 23টা জাতি জনগোষ্ঠী আৰু 35 লাখ মানুহক BTRত কেনেকৈ লৈ আগবাঢ়িব পাৰে, BTRক কেনেকৈ শান্তি বনাব পাৰে, BTRক কেনেকৈ প্ৰগতিৰ BTR আমি বনাব পাৰোঁ, BTRটো কেনেকৈ সমন্বয়ৰ BTR বনাব পাৰোঁ, উন্নয়নৰ BTR বনাব, আৰু ভাৰতবৰ্ষৰ ভিতৰত BTRটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এইটো চিন্তাধাৰাৰে মাধৱ চেত্ৰীয়ে কাম কৰি আছে। মাধৱ চেত্ৰীয়ে আহ্বান জনাইছে যে গোৰ্খাসকলৰ লগতে সকলো জাতি জনগোষ্ঠীক আমি একেলগে আগবাঢ়িব লাগিব। এইটো হ'ল আমাৰ UPPL দলৰ পৰিকল্পনা। UPPL দলৰ এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই আহ্বান জনাইছোঁ বৰ্ডৰ লগতে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে যি BTC একৰ্ড 2003 10 ফেব্ৰুৱাৰী আৰু আগত বহা সকলো জাতি জনগোষ্ঠীয়ে সকলো অধিকাৰটো সাব্যস্ত কৰিবলৈ পাব। এইটো প্ৰায় নিশ্চিত। ইয়াত আমাৰ মাজত কোনো ভুল বুজাবুজি হ'ব নালাগে। আগন্তুক দিনত তেনেকৈ কোনো যদি ক'ৰবাত কিবা অসুবিধা হৈছে, তেনেহ'লে টেবুলত আহি আলোচনা কৰি এই সমস্যাটো সমাধান কৰিবলৈ মই আহ্বান জনাইছোঁ। যোৱা 1-2 মাহ আগত আপোনাৰ ঘৰত এটা বেনাৰ লগাইছিল যে মাধৱ চেত্ৰী মুৰ্দাবাদ আৰু মুৰ্দাবাদ বুলি। এইটো বেনাৰটো আপুনি নিজে লগাই লৈছে বুলি
বাকী দল সংগঠনে নাই বিশেষকৈ আমাৰ জাতীয় সংগঠন অখিল অসম গোৰ্খা ছাত্ৰ সংঘক বদনাম কৰিবলৈ এইটো মই ভাবোঁ BPFৰ কোনো দুষ্ট চক্ৰকাৰীয়ে এইটো লগাইছে। মই চিধা আজি কৈ দিওঁ, মই ইমান দিনলৈকে কোৱা নাছিল। মোৰ এটা মানে কাউণ্টডাউনত আহিছে, মোৰ এটা ব্যুৰ' আছে, এই ব্যুৰ'ই মোক জনাইছে এইটো BPFৰ অমুক নেতাই এইটো কৈছে লগাইছে, অমুক নেতাৰ মানে প্ৰস্থানত এই কামটো হৈছে বুলি কৈছে। আমাৰ কিন্তু গোৰ্খাসকলৰ একমাত্ৰ যে ইউনাইটেডলি কাম কৰা বহুত দিনৰ পৰাই গোৰ্খাসকলৰ উন্নয়নৰ কাৰণে বিচাৰি কাম কৰা জাতীয় সংগঠন অখিল অসম গোৰ্খা ছাত্ৰ সংঘৰ এটা বদনাম কৰিবলৈ আৰু মাধৱ ছেত্ৰীৰ লগত অখিল অসম গোৰ্খা ছাত্ৰ সংগঠনৰ ক্লেশ লগাবলৈ আৰু বৰ্তমান BTR চৰকাৰৰ লগত অখিল অসম গোৰ্খা ছাত্ৰ সংঘৰ এটা ক্লেশ লগাবলৈ এই BPFৰ এটা দুষ্ট চক্ৰই কাম কৰি আছে। এই দুষ্ট চক্ৰই এইটো কাম কৰিছে আৰু বেলেগ কোনো নহয়। মই এইবিলাক কথা কোনোবা কলা পতাকা কোনোবা কি লগত মই একো মানে কাণ দিয়া নাই। অসমৰ মুখ্যমন্ত্ৰী, আমাৰ ভাৰতৰ জনপ্ৰিয় তথা বিশ্বৰ জনপ্ৰিয় নেতা তেখেত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লৈও কলা পতাকা লগোৱা হয়। যদি মোৰ নিচিনা সৰু এজন নেতাৰ ঘৰত যদি কলা পতাকা লগোৱা হয় তাতে একো ডাঙৰ কথা নহয়। এইবিলাক কথা বা এইবিলাক ঘটনাৰ দ্বাৰা মাধৱ ছেত্ৰীক একো মানে প্ৰভাৱ পেলাব নোৱাৰে। মাধৱ ছেত্ৰীয়ে সদায় মানে জাতীয় জিম্মেবাৰী লৈ আৰু BTR থকা বিশেষকৈ বড়ো সংগ্ৰামৰ লগত বড়ো বিদ্ৰোহীসকলৰ লগত দীঘলীয়া বড়োলেণ্ড আন্দোলনত একেলগে কাম কৰি আহিছোঁ। গতিকে ইয়াত থকা সকলো জাতি জনগোষ্ঠীক একেলগে আগুৱাই লৈ বড়োসকলৰ লগত এটা ভাল সম্পৰ্ক বনাই আগন্তুক দিন ইয়াত BTRত কোনো কনফ্লিক্ট নকৰাকৈ এটা ভাল BTR বনাবলৈ মাধৱ ছেত্ৰীয়ে নিশ্চয় চৰকাৰৰ লগত আমাৰ আৰু বিশেষকৈ আমাৰ ভিজনাৰী লিডাৰ আমাৰ দলৰ সভাপতি তথা BTR প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি একেলগে আমি কাম কৰি যাম আৰু সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে প্ৰমোদ বড়োৰ লগত থাকি আগুৱাই আহক। নিশ্চয় BTRত সকলোৱে শান্তি প্ৰগতি আৰু সকলোৱে সমান অধিকাৰ পাব বুলি মই আজি আপোনালোকক মানে চৰকাৰৰ হৈ ক'ব বিচাৰিছোঁ। আমাৰ যিহেতুকে আমাৰ 1990ত আমাৰ এই পূৰ্বাঞ্চল তামাং সংঘ আমাৰ জন্ম হৈছে, সেই গতিকে আমি তামাং আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিছে। লগতে আমি মঙলীয়া গোষ্ঠীৰ লগে লগে আমি আমাৰ তামাং জাতিও অসমত আমাৰ এই মিডিয়াৰ দ্বাৰা যাতে আমাৰ ST আমি বিচাৰিছোঁ যাতে আমি তামাং মঙলীয়া গোষ্ঠী হওঁ। সেই গতিকে আপোনালোকে মিডিয়াৰ দ্বাৰা যাতে অসম চৰকাৰক যাতে আমি আহ্বান কৰিছোঁ যাতে তামাং সম্প্ৰদায়ৰ লোককো আমাৰ ST দিব বুলি মই আশা ৰাখিছোঁ। সমিতিৰ 17, 18, 19 তাৰিখৰ আমাৰ 10th ত্ৰিবাৰ্ষিক সংযুক্ত মানে ইউনাইটেড অধিৱেশন আমাৰ বৰ্তমান চলি আছে। আজি আম সভাৰ দিন, আজি ওপেন সেশন বুলি কোৱা হয়। ওপেন সেশনত আজি বিভিন্ন আমি আমন্ত্ৰিত কৰি মাতি অনা অতিথিবিলাক আজি বৰ্তমান চলি আছে, আহি আছে। বৰ্তমানলৈকে আমাৰ 31 নম্বৰ সিদ্ধি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া আহি পাইছে। লগতে আমাৰ BTR MCLA মাধৱ চন্দ্ৰ ছেত্ৰীজী আহি পাইছে। তাৰপিছত আমাৰ বৰ্তমান আমাৰ GDCৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াও আহি আছে। তো এনেকৈ আমি নিমন্ত্ৰণ কৰি মাতি অনা বিভিন্ন যেনেকৈ কেবিনেট মন্ত্ৰী আমাৰ নন্দিতা গাৰ্লিছ ডাঙৰীয়া অলপ পিছতে ইয়াতে আহিব বুলি আমি গম পাই আছো। তেনেকৈ ইয়াতে আমাৰ বিভিন্ন অসমৰ বিভিন্ন মানে ডিষ্ট্ৰিক্টৰ পৰা বৰ্তমান ইয়াতে আমাৰ এই প্ৰগ্ৰামত পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন আছে ইয়াতে আহি পাইছে। তো আমি এইটোৱে আশা কৰিছোঁ এই অধিৱেশনটো সম্পূৰ্ণৰূপে আমি এই মানে সমাপ্ত কৰিব পাৰে, সম্পূৰ্ণৰূপে ভালকৈ সমাপ্ত কৰিব পাৰে, এইটো আমি আয়োজক সমিতি হৈ পেলাই এইটো মানে কামনা কৰিছোঁ। ইয়াতে চাওক, এটা হৈছে প্ৰথমটো কথা হৈছে আমাৰ পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নতুন কমিটি গঠন কৰা হৈছে। তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ কালচাৰেল বিষয়ৰ আলোচনা হৈছে। তাৰপিছত আমাৰ তামাং জাতিৰ বিভিন্ন নীতি নিয়মৰ বিষয়ে ইয়াতে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছে। তাৰ মাজত এটা চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে, কেইটামান সিদ্ধান্ত লোৱা হৈছে। আগন্তুক দিনবোৰত কি কি কাম কৰিব লাগিব, এই নতুন সমিতিয়ে কি কি কাম কৰিব লাগে সেইবিলাকৰ কথা ইয়াতে আমাৰ কেইটামান কোৱা হৈছে, লোৱা হৈছে, এই সিদ্ধান্তবিলাক লোৱা হৈছে। তাৰপিছতে আমাৰ পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ যিটো কেন্দ্ৰীয় সমিতিৰ নতুন সমিতিত আমাৰ সভাপতি হিচাপে আমাৰ কুলু লামা মুক্তান তেখেতে সভাপতি হৈছে আৰু সম্পাদক হিচাপে আমাৰ কাৰ্বি আংলঙৰ আমাৰ জীৱন মুক্তান হিচাপে তেখেতক মানে সভাপতি সম্পাদক দুয়োজন লৈ পেলাই ইয়াতে এটা পূৰ্ণাংগ কেন্দ্ৰীয় সমিতিৰ মানে সমিতিটো গঠন কৰা হৈছে।